নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে কেইবাটাও নজনা কথা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে জানেনে ইংৰাজসকলৰ সকলোতকৈ পচন্দৰ গল্ফ নামৰ এবিধ খেল আছে। এই খেলবিধত যিটো বল ব্যৱহাৰ হয়, এই বলটোৰ মুঠতে 366টা ফুটা দেখিবলৈ পোৱা যায়। আচৰিত নহয়নে বাৰু? আপোনালোকে জানেনে বাৰু আপোনালোকৰ কিলাকুটি আপোনালোকে আপোনাৰ জিভাৰে কেতিয়াও চেলেকিব নোৱাৰে। ট্ৰাই কৰি চাবচোন এবাৰ। বন্ধুসকল, আপোনালোকে জানেনে যে পৃথিৱীৰ সকলোতকৈ ডাঙৰ হাতী পৃথিৱীৰ একমাত্ৰ যি প্ৰাণী যি কেতিয়াও জঁপিয়াব নোৱাৰে। আমাৰ দেহত থকা সকলো মাংসপেশীৰ ভিতৰতেই সবাতোতকৈ শক্তিশালী মাংসপেশী বিধেই হৈছে আমাৰ জিভাখন, যিয়ে সকলো সোৱাদ অনুভৱ কৰাত আমাক সহায় কৰে। আমাৰ সকলোৰে ঘৰে ঘৰে উপলব্ধ মৌ পৃথিৱীৰ একমাত্ৰ এবিধ খাদ্য যি কেতিয়াও বেয়া নহয়। ইয়াক বছৰে বছৰে ৰাখিলেও ই সদায় ভালেই হৈ থাকে। বন্ধুসকল, আপোনালোকে জানেনে যে এডাল শামুকে প্ৰায় 3 বছৰ একেৰাহে শুই থাকিব পাৰে? এটা গৱেষণাৰ পৰা এই তথ্য আহৰণ কৰা হৈছে। বন্ধুসকল, আপোনালোকে জানেনে গাহৰিয়ে কেতিয়াও আকাশলৈ চাব নোৱাৰে। এনে কৰিবলৈ ইহঁত শাৰীৰিকভাৱে সক্ষম নহয়। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় অসম, ধন্যবাদ।